হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ নতুন এটা মিনি ব্লগত স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজি মিনি ব্লগটো। তো গাইছ, মই গৈ আছোঁ মামাহঁতৰ ঘৰত। তো মামাহঁতৰ ঘৰত কিয় গৈ আছোঁ গাইছ ফাইনেলি মানে যাই আছোঁ আৰু মামাহঁতৰ ঘৰ ইফালে চাওক। বৰষুণ দিছে না, খেতি পথাৰ এতিয়া খেতি কৰিব মানুহে তাকে হাল চাল মাৰি থৈ দিছে। তো গাইছ ফাইনেলি আহি পালোঁ মামাহঁতৰ ঘৰ। আৰু বতৰটো চাওক গাইছ, মানে ৰ'দ নিদিয়া নাই, কিন্তু ৰ'দ নিদিলেও মানে যিটো গৰম দি আছে ন, আল্টিমেট গৰম। আৰু এইফালে কুকুৰটো দেখিছেনে, ৰাজা হয়তো মামাহঁতৰে। আৰু গাইছ, মই যে কৈছিলোঁ মামাহঁতৰ ঘৰত আহা বুলি, মানে মামাহঁতৰ গাঁৱত আজি ৰাইজৰ কাজ আছে। তো সেইকাৰণে আমিও আহিছিলোঁ বাৰু, বেছি দূৰ নহয় আমাৰ মামাহঁতৰ ঘৰৰ পৰা। সেইকাৰণে আৰু আহিলোঁ। তো গাইছ ইফালে কাজ চাজ মানে শেষ হ'ল, এইফালে বুট চুট পকাইছে। আৰু গাইছ বুট চুট খাই চিধা আহিলোঁ ভাত খাব লাগি। আৰু এইফালে ভাত খাই আছে, এইফালে মাহঁত চবেই ভাত খাই আছে, আৰু ময়ো ভাত খাওঁ নেকি। ভাত খাই এতিয়া লগ পাই আছোঁ। আৰু গাইছ ভাত চাত খাই চিধা আহি গ'লোঁ ময়ো ঘৰত। আৰু আজিলৈ ভিডিঅ'টো ইমানখিনি আছে। যদি ভিডিঅ'টো চাই ভাল লাইক শ্বেয়াৰ কমেণ্ট সকলোখিনি কৰি দিব। আৰু আমাৰ চেনেলত 3000 ছাবস্ক্ৰাইবাৰ হ'ব যায় আছে। তো নতুনকৈ চাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব।